চুতে শিৰ ভৈলতা দুই চিৰি নিকলি জলিলতে জধাৰ গেৰু ধাৰা সমেত যেন প্ৰকাশয় গিৰিভৰ বৰুণ কম্পিল দুৰাচাৰ নকম্পিল দুৰাচাৰ হেৰা মানুহল উৎপাদিয়া ডালপাত নিদলিয়া পুনৰপি হানিলে কবলে ক্ৰোধে বলভদ্ৰে ভাই পাই একশত খণ্ড কৰি ভাঙি তাক পেলাইলে মুখলে মুখলে মানে মুহাই পেলোৱা নেকি পুনৰপি আৰু খালে দিবিদে হানিলে বোলে বলভদ্ৰু মুখল খেপিল ভৈলহিও হতখণ্ড বলভদ্ৰ মহাচন্দ দেখি দেৱলোকে প্ৰশংসিল শক্তিও বহুত আছে নাঙলটো মহাই দিছে বুলি কৈছে সেইকাৰণে দেৱতাসকলে আচৰিত ভাবিছে বা ইমান শক্তি আছে তাৰো বলভদ্ৰ মহাই দিছে নাঙল মানে একদম ভাঙি চিঙি হেৰি কৰি দিছে কথা মেহিমতে হাল যত দিবিদে হানিল মানে বলু হবে কৰিলন্ত চূৰ্ণ সমস্তকে আনি আনি হানিলে বাৰম্বাৰ বৃক্ষ শূন্য ভৈল যিটো বন আইৰা পাছে শিলা ছয় আনি বলুৰ ওপৰে হানি ঘনে ঘনে ক্ৰোধে বৰিশিল প্ৰবল মুখল ধৰি সমস্তকে চূৰ্ণ কৰি বলভদ্ৰে লীলায়ে নাহিল মাৰি পেলাল নেকি গছ গছনি নাইকিয়া হৈ গৈছে বুলি কৈছে গছ উঘালি উঘালি পেলাওঁতে পেলাওঁতে লাষ্টত শিলটো ধৰিছে শিল লৈ পিনি যুদ্ধ কৰিবলগীয়া হৈছে তাল বৃক্ষ সম দুই বাহুজুৰি মুটি ধৰি ক্ৰোধে খেদি গৈল বিপপিবৰ ৰোহিণী পুত্ৰক পাই হৃদয়ক হানিলেক মুঠিৰ প্ৰসাৰ গুৰুতৰ ৰাম দুই ইন্দ্ৰ বলভদ্ৰে লাঙল মুখল পেলাই দুই হাতে ধৰি চল কৰি কাণ হলা তলে ধৰি মুটিয়ে বৈখাই লেক
পৰিল ৰুধিলে বান্তি কৰি কাণত ধৰিলে কাণৰ হলা তলে বুলি ক'লে নাঙল এৰি মুঠতে বাহুটোতো লাগিছেগৈ আৰু হাতে ধৰিছেগৈ আৰু মানে কাণ চাগে ইয়াত হ'ব নহ'লে গলা বুলি ক'লা ইয়াত হ'ব দুই হাতে ধৰিছে যেতিয়া কিবা ধৰিছে গৈ আছে হয় ৰাম দিবিদৰ নিপাতনে পৃথিৱী পাতাল জল বনস্পতি কম্পিলে সকলে শুনিও ককুৰুবৰ প্ৰচণ্ড বায়ুৰ বেগে নাৱ যেন থিৰ নহে জলে নাও মানে আকাশত থাকি যেৱে সিদ্ধ মহামুনিগণে কৰিল মংগল পুষ্প বৃষ্টি জয়ধ্বনি নাদ শুনি সাধু সাধু ভৈল বাণী তিনিও লোকৰ মন তুষ্টি কাজিয়া কাজিয়া হাজাৰ হাজাৰ এতিয়া শংকৰ গুৰুৰে কিমান বছৰ হৈ গ'ল এতিয়া ভাগৱতটোৱে মানে গুৰুজনাই 14খন শাস্ত্ৰ অধ্যয়ন কৰাৰ পাছত 14খন শাস্ত্ৰ মানে মানৱ জীৱন এটা জন্মৰ পৰা মৃত্যুলৈকে যিবিলাক আনুষংগিক দিশ আছে জীৱটো উত্তৰণ ঘটিবৰ কাৰণে যিবিলাক দিশ আছে এই আটাইকেইটা দিশকে সামৰি পেলাই লোৱা যিকেইটা বিষয় সেই আটাইকেইটা বিষয়কে অধ্যয়ন কৰিছিলে সেই আটাইকেইটা বিষয় এটা আছে 14খন শাস্ত্ৰ তাতে যিবিলাক শাস্ত্ৰ ধৰক কীৰ্তন ভক্তি ৰত্নাৱলী নামঘোষা ভক্তি প্ৰদীপ এইবিলাক কিন্তু নহয় এইবিলাক শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা কিন্তু তাৰ আগতেই বোলে অধ্যয়ন কৰাৰ পাছতেহে শংকৰদেৱে এই শাস্ত্ৰসমূহ মানে ৰচনা কৰিছিল আগতে কি শাস্ত্ৰ অধ্যয়ন কৰিছিলে শংকৰদেৱে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিছিলে সেই শাস্ত্ৰসমূহ হৈছে মানে কি এখন শাস্ত্ৰৰ নাম ধৃতি এখন শাস্ত্ৰৰ নাম তক এখন শাস্ত্ৰৰ নাম দৰ্শন এখন শাস্ত্ৰৰ নাম ব্যাকৰণ তেনেকৈ এই শাস্ত্ৰসমূহ কলাপ আৰু এখন শাস্ত্ৰৰ নাম এই শাস্ত্ৰবিলাক অধ্যয়ন কৰিছিলে তাৰমানে এইবিলাক শাস্ত্ৰই কি বুজাইছে যে মানুহ এজন জন্ম হোৱাৰ পাছতে মানে কি কি দিশত মানুহজনে সুখ শান্তি মানে দুখ বিশেষকৈ এই আটাইকেইটাকে সামৰি 3টা তাপৰ কথা কৈছে আদি দৈবিক আদি ভৌতিক আৰু আধ্যাত্মিক এই 3টা তাপত মানুহবিলাক জৰ্জৰিত হৈ থাকে আৰু সেইকাৰণে এই ভাগৱতখন ৰচনা কৰিলে ভাগৱতখন ৰচনা কৰোঁতে আমি পোনে পোনে কাহিনীবিলাক দেখিছোঁ যদিও আধ্যাত্মিকভাৱে ভাগৱতৰ কেইবাটাও দিশ আছে এটা ভিতৰুৱা দিশ এটা বাহিৰৰ দিশ আছে এটা পদৰ অৰ্থ আৰু এটা গুদাৰ্থ বুলি কৈছে যিটো আধ্যাত্মিক দিশ বাহ্যিক আৰু আধ্যাত্মিক আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে কৈ যায় এতিয়া ভাগৱত মানে কি সেই কথাটো আমি জনা দৰকাৰ হ'ব চাগে তেতিয়াহ'লে ভাগৱত শব্দটোৱে ভটোৱে ভা কাৰং ভাবুক দেওঁ ইয়াৰ অৰ্থ হৈছে কি ভাগৱত মানে ভাবিবই লাগিব কৈছে ভাবুক হৈ বহি থাকিব লাগিব তাৰমানে তেতিয়াহে ভাগৱতে ক্ৰিয়া কৰিব যেনেকৈ হুকমুনিয়ে যেতিয়া ভাগৱতৰ কথা কৈছিলে তেতিয়া হুকমুনিয়ে কিন্তু আপোনাৰ ৰাইজৰ পৰা বাহিৰত গৈ পেলাই সি একান্তস্থে শুনি আছে ভটোৱে আহিলে ভাবুক চিন্তা এটা ভাবি থাকিব লাগিব গটোৱে জ্ঞানং উদ্ভৱম ভাগৱতৰ কথা ভাবি পেলাই
জ্ঞান উদ্ভৱ হ'ব লাগিব ভাগৱতখনত। ৱটোৱে ভাগৱত এইটো যিটো ৱাব্য আমি বুলি যিটো কৈছোঁ, ৱাব্যটোৱে বৈষ্ণৱ জ্ঞানং, সি ভাবিব লাগিব, ভাবি পেলাই সি বৈষ্ণৱ জ্ঞানটো লাভ কৰিব লাগিব। আৰু তটোৱে কৈছে কাৰং তত্ত্ব দৰ্শনম, তাৰমানে তত্ত্বটো দেখিব লাগিব, তাৰ ভিতৰুৱা তত্ত্বটো দেখিব লাগিব। এতিয়া বলুভদ্ৰ হৈছে এজন অৱতাৰী পুৰুষ, ভগৱন্তৰ এটা গুণ। মানে যেনেকৈ একদম আৰম্ভণিৰ পৰা ৰাম লক্ষ্মণ, তাৰপাছত বলুভদ্ৰ, কৃষ্ণ, শংকৰ, মাধৱ যিধৰণে আহিছে, সেই অৱতাৰী এক পুৰুষ, মানে জীৱ আত্মা আৰু পৰমাত্মা হিচাপে। এতিয়া সেই বলুভদ্ৰই আমাক দেখুৱালে যে দ্বিবিধৰ লগত যুদ্ধ কৰি পেলাই ইমানেই মানে সিহঁতৰ এখন কঠিন যুদ্ধ হৈছে, যিখন যুদ্ধত গোটেই গছ বন আটাইবিলাক মৰি গৈছে মানে সিহঁতৰ গছকত। আৰু তাৰ পাছত বলুভদ্ৰই দ্বিবিধক পৰাস্ত কৰিবলগীয়া পাৰিছে। ইয়াৰ অৰ্থটো কি, আমি যেতিয়া জীয়াই থাকিম, জীয়াই থাকোঁতে আমি বিভিন্ন সংঘাতৰ মাজত জীয়াই থাকিবলগীয়া হয়। ৰাস্তালৈ যাওঁতে কাৰোবাক কুকুৰ এটাই কামুৰিলে, কোনোবা এজনে বেয়া ব্যৱহাৰ কৰিলে, পইচাৰ অভাৱ অনাটন হ'ল, ৰোগ এটা হ'ল, ৰোগটোৰ কাৰণে আমি বহুত কষ্ট ভোগ কৰিব লাগে। কেতিয়াবা ল'ৰাটোক পইচা দিব লাগে, বহুত কষ্ট অনুভৱ কৰিবলগীয়া হৈছে। স্কুললৈ পঠিয়াব লাগিছিলে, গৈ থাকোঁতে গাড়ীখনৰ ৰাস্তাত বেয়া হ'ল। এই যে সংঘাতবিলাক, সেই সংঘাতবিলাকে হৈছে যুদ্ধখন। সেই যুদ্ধত কোনে পৰাস্ত কৰিব পাৰিব বুলি কৈছে, যিজন পুৰুষৰ লগত ভগৱন্ত স্থিতি থাকিব, ভগৱন্তৰ হৃদয়ত স্থিতি থকাজনৰ, কিন্তু সেই যিমানবোৰ বাহ্যিক সংঘাত আহিব নহয়, গোটেই সংঘাতবিলাকে পৰাজয় বৰণ কৰিব পাৰিব, যদি সি শুদ্ধ চিতে ঈশ্বৰৰ ওচৰত শৰণ লৈ পেলাই কৰে। এনেকুৱা সেইটো কাৰণে মাধৱ পুৰুষে ঘোষাত সেই কথাটো স্পষ্টকৈ কৰিছে যে যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লোৱা হৰিক সুহিত বুলি আছে, হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়। যিজনে ভগৱন্তৰ ওচৰত শৰণ লৈ শুদ্ধ চিতে হৰি সেৱা কৰি আছে, সেইজনে সেই বিঘিনিৰ মূৰত ভৰি দি পেলাই নাচ থাকিব পাৰিব। তাৰপাছত আমি সদায় গৈ আছোঁ যে হৰিত শৰণ লয়া যিটোজনে এই হৰিয় চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, সিটো মহাজনে দুগুৰ অপাৰ সংসাৰৰ সাগৰৰ সিটো মহাজনে অতি অপয়াসে। এতিয়া সেই ভগৱন্তৰ নাম ল'লে মানে সেই সংসাৰ সাগৰখনত সি অতি অপয়াসে তৰিব পাৰিব। কেতিয়া তৰিব পাৰিব? ইয়াৰ পাছৰ পাকিত কৈছে যে ৰাম কৃষ্ণ নাম কৃষ্ণ বোল ভাই, এই পৰম যতনে তেজীয়া যত অন্যায়। ৰাম কৃষ্ণ মুখেৰে উচ্চাৰণ কৰি পেলাই এই অন্যায়টো, যিটো অন্যায়, মানুহৰ প্ৰতি থকা অন্যায়, জীৱ জন্তুৰ প্ৰতি থকা অন্যায়, গছ গছনিৰ প্ৰতি থকা অন্যায়, এই অন্যায়টো খুব যত্ন কৰি ত্যাগ কৰিব লাগিব। তেতিয়াহে দুৰ্ঘৰ সংসাৰখন সি অতি সহজতে পাৰ হ'ব পাৰিব। এতিয়া আমি এফাকি গাই দিছোঁ, এফাকি গাই পেলাই তাৰ কথাটোকে আমি সমাজত কৈ আছোঁ যে হৰি ধৰণ ল'লে বোলে সি অতি অপয়াসে তৰিব। কিন্তু তাৰ পিছৰ ফাঁকিটোৱে কি কৈছে যে অন্যায় আমাৰ যিমানবোৰ আছে, অন্যায় বুলি কওঁতে অকল মানুহজনক অন্যায় কৰাটোৱে নুবুজায়। অন্যায়টোৱে যিকোনো জীৱ এটাক অন্যায় কৰা, আমি গছ এজোপাকো অন্যায় কৰিছোঁ, মানে সমস্ত পৃথিৱীৰ সমস্ত জীৱকুলক যেতিয়া অন্যায় কৰোঁ, সেই অন্যায়টো এৰিবৰ কাৰণে পৰম যতন কৰিব লাগিব, খুব চেষ্টা কৰিব লাগিব। কিন্তু সেইটো এটা টান কাম, যদিও ঈশ্বৰৰ সেৱা কৰি থাকিলে সেইটো বহুত সহজ হ'ব। গতিকে সেই যিজনে অন্যায়টো পৰম যতনেৰে ত্যাগ কৰিব, তেওঁ মানে অতি সহজতে কৰিব পাৰিব। এতিয়া আমাৰ এই বলুভদ্ৰ আৰু দ্বিবিধৰ যিটো যুদ্ধ, সেই যুদ্ধখনৰ সংঘাতটো আমাৰ মাজত সদায় চলি থাকে। কিন্তু সেই যুদ্ধখনতো আমি তৰিব পাৰিম যদি ঈশ্বৰ সেৱা কৰোঁ। এইটো বাস্তৱ উদাহৰণটো হৈছে যিসকল লোকে নিত্যনৈমিত্তিকভাৱে ঈশ্বৰ সেৱা কৰি থাকে, ঈশ্বৰ সেৱা কৰি থাকিলে মনটো একদম পবিত্ৰ হৈ থাকে।
সি অন্য কাম কৰিব নোৱাৰে। যিসকল লোকে সদায় নাম প্ৰসংগ কৰি আছে বা নামৰ আসনত বহি আছে তেওঁলোকে বেয়া কাম এটা সহজে কৰিব কেনেকৈ কৰিব নোৱাৰি। সেইকাৰণে পবিত্ৰ তেতিয়াহে হয় হেনো যেতিয়া গা পা ধুই গুৰু গৃহত সোমোৱাই দিয়াৰ পাছতে তাৰ জীৱনৰ দায়িত্বটো ভগৱন্তই লৈ লৈ বুলি কৈছে। আৰু সেই গা ধোৱাটোকো এতিয়া 4টা ভাগত বিভক্ত কৰিছে। প্ৰথম যিটো টাইমৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত যি গা ধুইছে বেলি ওলোৱাৰ আগতে তাতোতকৈ আগত মানে সেইটোক হ'ল দুগ্ধ স্নান বুলি কৈছে। তাৰপাছত তোক বেলি ওলাবৰ হৈছে প্ৰায় 5টামান বজাৰ ভিতৰত 5টা 6টাৰ ভিতৰত যিজন লোকে গা ধুইছে সেইটো দুগ্ধ স্নান। তাৰ আগতো অমৃত স্নান, অমৃতত গা ধুই তাৰপিছত সেই গাখীৰত গা ধুই গাখীৰটো যদি বেলি ওলোৱা 6 বজাৰ ভিতৰতে যদি আপোনাৰ যিজন লোকে গাটো ধুই পেলাই গুৰু সেৱা কৰিব পাৰিছে সেইটো হ'ল মানে দুগ্ধ স্নান। এতিয়া গাখীৰটোৱে আমি কি কৰিব পাৰি, কাৰোবাৰ ঘৰত বোলে ইহঁতৰ ঘৰত চোৱা হৈ আছে তাত উঠিব নালাগে, কোনোবাই যদি যায় কিবা ডিঙিত যদি দোল এডাল থাকে তাবিজ এটা থাকে আমি দেখিছোঁ সেই তাবিজটোক গাখীৰ আৰু তুলসী পাতে চফা কৰি দিয়ে। গাখীৰটো ইমানেই পবিত্ৰ বস্তু হয়। গতিকে সেই দুগ্ধ স্নান তাৰ পাছত যেতিয়া বেলি ওলোৱাৰ পাছত 8টা বজাৰ পৰা 10টা 12টা 1টা বজালৈকে যিসকল লোকে গা ধুইছে অৱশ্যে প্ৰায়খিনি মানুহে সেইটো কৰিবলগীয়া হয় কামৰ পেচাৰত, কিন্তু প্ৰকৃততে আমি সেইটো কিন্তু শাস্ত্ৰই মানে আমাক সিদ্ধান্তটো দিছে সেইটো কৰিব নালাগে। কিন্তু আমি নাই পৰা যেনিবা বিভিন্ন কাৰণত। সেইটো হ'ল ৰক্ত স্নান। ৰক্ত শব্দৰ অৰ্থ হৈছে তেজ, তেজতহে গা ধোৱা হয়। গৰম কৰিলে কিন্তু গা ধোৱা। তেজত যেতিয়া গা ধোৱা হয় তেতিয়া তেওঁৰ মানসিকতাটো কেনেকুৱা হ'ব। গতিকে যিটো তেজ বুলি মানে যিটো ৰুধিৰ ৰক্তটো মানুহৰ দেহৰ কাৰণে ভকতিৰ কাৰণে সম্পূৰ্ণবিধ, যিটো ভগৱন্তই মানে একদম পোনে পোনে সেইটো আঁতৰত ৰাখিছে, তাৰপৰা একদম দূৰতে বিদুৰ কৰিছে। সেইটোত যদি আমি গাটো ধুবলৈ যাওঁ তেতিয়া আমি নিশ্চয় আমাৰ ভকতিৰ ৰক্ষা হোৱা নাই। আৰু ভকতিৰ ৰক্ষা যেতিয়া নহয় তেতিয়াই বিঘিনিয়ে তাক মানে মূৰৰ ওপৰত ধৰিটো নাচায়। এতিয়া বাহ্যিকভাৱে আমাৰ এইটো বলভদ্ৰ আৰু দেৱীধৰ কাহিনীটো দেখুৱাইছে আৰু জানো আৰু এতিয়া আমি কওঁ যে প্ৰথম গুৰু সেৱা বুলি কয় ন জানো, কিন্তু শুই উঠি প্ৰথমতে মানে কৰ্ম সেৱাটোকেই লয়। সেইকাৰণে প্ৰথমত কামতহে ব্যস্ত হ'ব মানে তাৰ পাছতহে গুৰু সেৱা বা গা ধোৱা। মানুহ শুই নুঠে সি গা ধুই গৈ স্কুল ঘৰতে নিচলাডাল হৈ একদম চাহ খাবলৈ যাব। এটা কথা আমি ভাবিলে হয় বাৰু, এতিয়া এই বস্তুৰ ওপৰত আমাৰ ইউটিউবৰ নাম্বাৰটো ইয়াত সেৱা থাকিলে আহিব। কিন্তু আকৌ পোহৰ মতে তাত পাব কালি নহয়। নাম্বাৰ